এই আজি যে পিয়াই ফোন এটাও কৰা নাই। তাই আনকাল দেখোন ফেচবুকত মেছেজো দি থাকে ৰাতিপুৱাই ৰাতিপুৱাই গুড মৰ্ণিং, আবেলি হ'লে গুড আফটাৰনুন। আজিচোন তাই একো খবৰেই নাই, মেছেজ এটাও নাই, কিয় বা? ময়ে ফোন এটা কৰি চাওঁ নেকি বাৰু। আকৌ তাই বেছিকৈ ফোন কৰি থাকিলে মোক পাত্তা নিদিয়া হ'ব নহয়। মইতো নিজৰ লেভেলটো দেখুৱাব লাগিব ন তাইক। কিন্তু দেখোন মনটোৱে মনা নাই, ফোন এটা কৰিয়ে চাওঁ ৰ। হেল্ল' প্ৰিয়া বেবী, তুমি আজি যে মোলৈ মেছেজ এটাও কৰা নাই, ফোন এটাও কৰা নাই, কিয়? মই ভাবিলোঁ ফোন এটাকে কৰি চাওঁচোন, সুধোঁ তাই কি হ'ল। হেল্ল' বেবী। মই আজি ৰাতিপুৱা শুই উঠা দেৰি, সেইকাৰণে মই তোমালৈ মেছেজো কৰা নাই, ফোনো কৰা নাই। আৰু মই এনেও কামত বিজিয়ে হৈ আছোঁ। হ'ব দিয়া, মই ৰাতিকে তোমালৈ ফোন কৰিম দেই। হ'ব দিয়া এতিয়া। প্ৰিয়া, তই কাৰ লগত কথা পাতি আছিলি ইমানকে ফোনত? কাৰ লগতো কথা নাই, মামাৰ লগতে পাতি আছিলোঁ। ইজনীক যে সঁচা কথা ক'ব নোৱাৰি আৰু যে মই বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছিলোঁ, নহ'লে ইজনী মাক লগাই দিব। হ'ব দিয়া, যা যা যা। অকণমান লগ কৰি যাওঁ, বহুত দিন তোক লগ পোৱা নাই যে। আন্টিৰ লগতে আহি অলপ দেৰি কথা পাতিলোঁ আৰু আন্টিৰ লগত, আৰু চাহো খালোঁ। এতিয়া মই যাওঁগৈ আৰু দে, তোক লগ পালোঁ নহয়। হেল্ল' বেবী, কি কৰি আছা? তুমি ভাত খালানে? মই ভাত খালোঁ। তুমি কি কৰি আছা বাৰু? বেবী কোৱা। একো কৰা নাই আৰু, এনেই বিচনাতে শুবলৈ লৈছিলোঁ আৰু। মই ভাত খালোঁ। বেবী শুনা না, আজিকালি যে তুমি মোলৈ ইমানকৈ ফোন নকৰা কিয়? মেছেজো নকৰা হৈছা, আজিতো দিনটোৱে তুমি মেছেজ কৰা নাই। শুনা না, কাইলৈ আমি পাৰ্কত লগ কৰিম হা, তুমি আহিবা পাৰ্কলৈ। হ'ব দিয়া, অ'কে বেবী, যাম। হ'ব। গুড নাইট বেবী, টাটা, লাভ ইউ। পিয়াজনীনো ইমান দেৰি কিয় আহি পোৱা নাই জানো? অথনিৰ পৰা মই ৰৈ আছোঁ, তাইতো সোনকালে আহিব পাৰে ন। হেল্ল' পিয়া বেবী, তুমি ইমান দেৰি অহা নাই যে, ক'ত আছা তুমি? সোনকালে আহা আকৌ, মই অথনিৰ পৰা ৰৈ আছোঁ, তুমিতো সোনকালে আহিব লাগে ন। বেবী, মই আহিছিলোঁ সোনকালে। ৰাস্তাত বহুত ভিৰ যে, সেইকাৰণে দেৰিকৈ পালোহি। চোৱাচোন, মই তোমাৰ পিছফালে ৰৈ আছোঁ। তুমি আহি পালা? মই ভাবিলোঁ তুমিনো ক'তনো ইমান দেৰি কৰি আছা। নহয়, মই সোনকালে ঘৰৰ পৰা ওলাইছিলোঁ। ৰাস্তাত ভিৰ যে, সেইকাৰণে আহি পাওঁতে দেৰি হ'ল। ব'লা এতিয়া ইয়াতে কথা পাতিবানে বেলেগত কথা পাতোঁগৈ? ব'লা। ক'ত যাবানো? ব'লা যাওঁ, বেলেগ ঠাইলৈকে যাওঁ। ইয়াত কথা পাতিবলৈ বেয়াও লাগিব পিছে। পিয়া, এই জেগাখিনি ভাল লাগিছে ন, ইমান ধুনীয়া, গছ গছনিও আছে। ইয়াত কথা পাতি ভাল লাগিব কিন্তু ন আমাৰ। মই সেইকাৰণেতো কৈছিলোঁ ন ইয়ালৈ আহোঁ বুলি। এই জেগাখিনিত আহি বহুত ভাল লাগে। ইয়াত বহুত ধুনীয়া বতাহো মাৰি থাকে ন, ঠাণ্ডা বতাহ। সেইকাৰণে আহি ভাল লাগে এইডোখৰতে। এইজনী আহিলে আৰু, এইজনী দেখিলে আৰু, এতিয়া এইজনীয়ে ঘৰত গৈ লগাই দিব। তাই আকৌ নহ'লে কেনেকৈ চিনি পাওঁ? নহয় পিয়া, মানে হেৰি, এইক মানে মই এনেই চিনি পাওঁ আৰু, ফেচবুকত মোৰ ফ্ৰেণ্ড লিষ্টত আছে যে। নাই নহয়, মানে মই তোমাকে এনেই ভাবিছোঁ মানে মই। ইয়াক আজি ভালছে হেকা দিম, তেতিয়াহে গম পাব ৰ। এতিয়া মোৰ লগত কি হ'ব? এই দুজনী আৰু মোক মাৰি পেলাব আৰু। এতিয়া মোৰ ভয় লাগিছে আৰু, কি কৰোঁ মই? ইয়াৰ পৰা পলাওঁ নে কি মই? মই জল্দি পলোৱাই ভাল হ'ব, নহ'লে ইহঁতি মোক এতিয়া পুৰা দিব। যেনে তেনে বাচিলোঁ দেই এইকেইজনীৰ পৰা, নহ'লে এইকেইজনীয়ে মোক আজি মাৰি শেষ কৰিলেহেঁতেন। ক'ত বাচিলি হা বোপাই, ক'ত বাচিলি? আজি তোক আমাৰ পৰা ভগৱান ৰামচন্দ্ৰও বচাব নোৱাৰে। আজি তই কেনেকৈ হাৰি যাওঁ চাওঁচোন। মোৰো মনটো বৰ শান্তি লাগি গৈছে। ইয়াক খুব দিলোঁ আজি, ইয়াক চাবলৈ নোৱাৰা হৈ আছে চেহেৰা। বৈ আমি যাওঁগে, বৈ। বেয়া দিলেও এইকেইজনীয়ে। আজিৰ পৰা ছোৱালীৰ লগত আৰু পাংগা নলওঁ দেই কেতিয়াও। পুৰা মাৰ খালোঁ আজি। আজি চাগে শুবই নোৱাৰিম ভালকে, একো খাবও নোৱাৰিম। কি কবি আৰু, দুজনী পতাইছিলোঁ আৰু, দুইজনীয়ে আজি একেলগে পালে খুব ধুলাই দিলে। আজি মই চাগে আৰু শুবও নোৱাৰিম দেই, গোটেই গা বিষ। বৈ মোক লৈ বৈ। মই একদম বিষত থাকিব পৰা নাই। Hey guys, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। See you, টাটা, বাই বাই।